নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকৰ খবৰ ভালনে? মোৰো ভালে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰপেটীয়া নিমকি। আহকচোন আমি কেনেদৰে বনাওঁ বৰপেটীয়া নিমকি আপোনালোকো দেখাওঁ। সাধাৰণতে নিমকি সকলোৱে বনাই খাই পাইছে। এইটো এটা বিশেষ নিমকি হ'ল বৰপেটীয়া নিমকি। যিহেতু আমাৰ মামীয়ে বৰপেটা হয়, সেইকাৰণে বৰপেটা নিমকি বনাইছে। আজি আমাৰ মামীয়ে বনাইছে আৰু মোক শিকাই আছে আৰু মই শিকি আছোঁ, ভিডিঅ' কৰি আছোঁ। এইফালে লৈছোঁ অকণমান ময়দা, এইফালে দিছোঁ মই অকণ কালজিৰা। যিহেতু কালজিৰা দিলেহে নিমকি দিব লাগে, নহয়নে? সেইকাৰণে। আৰু এইফালে দিছোঁ নিমখখিনি দিয়াৰ পাছত এতিয়া মই ধুনীয়াকৈ সানি লৈছোঁ। সানি ৰিফাইন তেলেদি মাৰি লৈছোঁ। ৰিফাইন তেলেদি মাৰি ল'ব লাগে, সেইটো কোমল হয় খাবলৈ। ৰিফাইন তেলৰ বেছিকৈ দি মাৰি লৈছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। এতিয়া কুহুমীয়া গৰম পানী দি আৰু মাৰি লৈছোঁ। আপোনালোকে উতলা গৰম পানীটো নিদিব, কুহুমীয়া গৰম পানীটো দিব আৰু বেছিকৈ পানী নিদিব। অকণমান পানী দি মাৰি ল'ব, যিহেতু টাইট হৈ যাব লাগে, বেছি ঢিলা হৈ গ'লে নহ'ব। অকণমান টাইট হ'ব লাগিব, তেতিয়াহে নিমকিটো হ'ব, উঠিব। এতিয়া মাৰি লৈছোঁ, বহুতবাৰ মাৰিবলগীয়া হৈছে। অকণমান সময় মাৰি কিনে নহয়, বহুত সময় মাৰি থাকিবলগীয়া হয়। এতিয়া ধুনীয়াকৈ বেলনাখনত বেলোৱা হৈছে। আপোনালোকে বাৰু এনেদৰে নিমকি বনাই খাই পাইছেনে? যদিহে পাইছে প্লিজ কমেণ্ট কৰিব, যদি নাই পৰা তেতিয়াও কমেণ্ট কৰিব। এতিয়া দীঘল দীঘলকৈ কাটি লোৱা হৈছে। দীঘলকৈ কাটি এতিয়া সৰু সৰুকৈ লাডু বনাই লোৱা হ'ব। লাড়ু বনাই লোৱা হৈছে সৰু সৰুকৈ, বনোৱা লোৱা হ'ল। এতিয়া একো কৰিব নালাগে, দুটাকে গোল গোল কৰি বেলি দিলে হৈ যাব। তাৰপাছত আৰু কৰিব, বেলি দিয়াৰ পাছত তাৰপাছত ৰিফাইন তেলত ফ্ৰাই কৰি দিলে হৈ যাব। এতিয়া সকলোখিনি বেলা হৈ গ'ল। এতিয়া ৰিফাইন তেলত ফ্ৰাই কৰি ল'ম। তেল কিন্তু অকণমান তেল দিলে নহ'ব, অকণমান তেলটো অলপ বেছিকৈ লাগিব, যিহেতু ফুলি যাব লাগিব, সেইকাৰণে তেলটো অলপ বেছিকৈ লাগে। এতিয়া তেলত দি দিছোঁ। এইটো মিঠা তেলটো নল'ব, ৰিফাইনটো ল'ব। আৰু ৰিফাইনটো দিলে মানে বেছি ভাল হয়, জ্বলি নাযায়, খাবলৈ বেছি সোৱাদ হয়। এতিয়া ধুনীয়াকৈ হৈ গৈছে, চাওকচোন ইমান ধুনীয়াকৈ কালাৰটো উঠিছে। এই নিমকিটো খাবলৈ বহুত বেছি সোৱাদ হয়। আপোনালোকে এবাৰ বনাই খাই চাব। যিসকলেতো খাই পাইছে সিহঁতে গম পাইছে, আৰু যিসকলে নাই পোৱা খাই সেই সকলোৱে এবাৰ বনাই খাই চাব, বহুত বেছি সোৱাদ হয় খাবলৈ। এতিয়া নিমকি সকলোখিনি বনোৱা হৈ গ'ল। চাওকচোন কি মচমচীয়া হৈছে, খাবলৈ যে বহুত বেছি সোৱাদ হয়। মই যে এই নিমকিটো খাই বহুত বেছি ভাল পাওঁ। এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহিছোঁ, বাই।